Hello guys, welcome back to my YouTube channel. আমি বৰ্তমান গৈ ৰাস্তাত ৰখিলোঁ এখন দোকানত যে চবে পেকেট খাব। আৰু 4টা সিক্সাৰ হোমৰ কাৰণে জোৰকে হাত চাপৰি এতিয়া বৰ্তমান আহিছোঁ খিচিৰি খাবলৈ আৰু এয়া বাইৰমটা চিজ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি বৰ্তমান গৈ আছোঁ ঢেকিয়াল। আজি সংঘৰ খেল আছে আৰু ঢেকিয়ালো পাইছে আমি গোটেই খেল আছোঁ। প্লিজ গাইজ, মোৰ চেনেলটো যিসকল চোৱা নাই অনুৰোধ জনালোঁ। গোলাঘাট ডিষ্ট্ৰিক্টৰ ঢেকিয়াল আজি প্ৰথমখন খেল আছে আমাৰ বৰগী আঞ্চলিকৰ হয় খেলিবলৈ গৈছিলোঁ। সেই ঢেকিয়াল পাইছে জাৰ্চি লগাই আছোঁ লগত প্লেয়াৰ লাল ধুম গোপাল চলো। মই বৰ্তমান গাড়ীত গৈ আছোঁ আৰু কিছু সময়ৰ পিছত আমি খেল খেলিম। খেল কি হয় নাজানো, বাট আমি খেলিবলৈ গৈ আছোঁ অংকৰ ক্ৰিকেট খেল। আৰু খেলখনৰ গোটেইখন ভিডিঅ' আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব খেলখন লাষ্ট মিনিটলৈকে। আৰু গাইজ এয়া আমি গৈ ৰাস্তাত ৰখিলোঁ এখন দোকানত যে চবে পেকেট খাব ৰখিছে। চাওক এয়া ৰাইজ, মই বিশেষকৈ পেকেট নাখাওঁ বাৰু, তো গাড়ীতে বহি আছোঁ। এই আমাৰ বাকীগাল গৈছে পেকেট খাবলৈ, এয়া দেখিব পাইছে। আৰু আমি এতিয়া বৰ্তমান গৈ পালোহি, ক'ত পালোহি এইটো জেগাৰ নাম কি? পুৰা বাংলা। আৰু কিছুমান পিছত আমি পাই যামগৈ ঢেকিয়াল। আৰু ঢেকিয়ালত খেল সকলোৱে চাবলৈ আমি ব্লগটো বনাই আছোঁ। খেল একদম শেষলৈকে চাব, কোনোবা আঁতৰি নাযাব। এয়া গাইজ চাওক, মই দেখাইছোঁ এয়া চাওক, এয়া ল'ৰা ইয়াক খেলিবলৈ গৈ ল'ৰাই পেকেট খাইছে। বিশেষকৈ পেকেটটো হানিকাৰক স্বাস্থ্যৰ কাৰণে। এটা বুজাওঁ বাট নুবুজে। আমি ভাল আমি পেকেট নাখাওঁ ৰাইজ, চাব। আৰু আমি নিশ্চয় ভাল খেল খেলিম। আৰু যিকেইটা পেকেট খাইছে চাওক, এয়া আমাৰ গলুৱে দেখিছে ষ্টিং খাই আছে। আৰু মোলৈ ষ্টিং আহিছে বৰ্তমান এনাৰ্জি ড্ৰিংক, যিহেতু এনাৰ্জি ড্ৰিংক ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট আমাৰ ক্ৰিকেটৰ কাৰণে। চ' চবেই আমি এনাৰ্জি ড্ৰিংক লৈছোঁ, খাইছোঁ। আৰু আগফালে গৈ আছে ৰাইজ। বৰ্তমান আমি পালোহি আহি খেলপথাৰ, ইয়াত দেখিবলৈ পাইছে হৈ আছে। বৰ্তমান এতিয়া খেল হ'ব দয়াং আঞ্চলিক শাখা আৰু কাৰ আছিলে গোলাঘাট ফৰকাটিং আঞ্চলিক। আৰু ইয়াৰ পিছতে আমাৰ খেলখন আছে। You say that I'm psychotic, but then you like it like that. It's like every time the conversation changes and I want you right back, right back. You say that I'm hypnotic and that I caught you like that. It's like every time I walk into the room, you know you want what I have, I have. Turn it on, turn it off. Can't tell if I love you right back. Moving in, moving on. Turn it on, turn it off. Can't tell if I love you right back, but you love me like that. এয়াই ৰাইজ সংঘৰ খেলৰ দৃশ্য অলপ দেখালোঁ আপোনালোকক। সেয়া আমি ৰাস্তাতে ওলাই গৈছোঁ বৰ্তমান। ইয়াৰ পিছতে আমাৰ খেলখন আছে, সেয়া আমি অলপ চাহ অলপ খাই আহোঁগৈ, যিটো একো নোখোৱাকৈ আহিছিলোঁ ঘৰৰ পৰা ওলাই। এইফালে ওলাই যাম, ওলাই গৈ আমি চাহ খাম। আৰু খেলখন অনুষ্ঠিত হৈছে এইফালে দেখিবলৈ পাইছে কি ধুনীয়াকৈ পতাকা, সম্পূৰ্ণ সংঘৰ পতাকা দিয়া হৈছে ৰাইজ। বৰ ধুনীয়া খেল পাতে, আমি সকলোৱে গম পাওঁ। যোৱা বছৰৰ পৰা ষ্টাৰ্ট হৈছিলে, আমি যোৱা বছৰ আহিছিলোঁ আৰু এইবাৰো আহিছোঁ। এতিয়া বৰ্তমান হৈ আছে ফৰকাটিং আঞ্চলিক আৰু দয়াং আঞ্চলিক শাখাৰ। তাৰপিছতে আমাৰ খেল আৰম্ভ হ'ব। সেয়া আমি একাপ চাহ খাই আহোঁ ৰাইজ।
ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়াই আমাৰ শ্ৰীমন্ত শংকৰ সংঘৰ ঢেকিয়াল গোলাঘাট জিলা শাখাৰ মেইন জয়গুৰু শংকৰ লিখা আছে, সেয়াই দেখিবলৈ পাইছে নামঘৰ গোলাঘাট জিলাৰ। আৰু আমি এতিয়া যাম তাত চাহ খাবলৈ। আৰু আমি পালোহি হোটেলত। চাহ খাই আহিলোঁ, মজা লাগিলে। এতিয়া খেলি ভাল লাগিব। আমি দুটা আহিলোঁ চাহ খাই। আমাৰ মৰঙীয়া আঞ্চলিকৰ অধিনায়ক কি ক'ব? খেলখনৰ কথা কি ক'ব? কিনো কম অধিনায়ক মৰঙীয়া কোৱা। লগত আছে আমাৰ ধুমুচ, এয়া একেলগে सामना करेंगे पीछे और तेज बनाएंगे। समझ नहीं पाए यहाँ पर से जितनी भी तारीफ लेती हुई बसीसा को फिर से फुटा यहाँ तो सारे फिर से अकेला है गली की ओर। वहाँ पे खिलाड़ी क्या आते हैं चाहिए, प्रतिभा चाहिए। हल्के हाथों के साथ इसे कढ़ाई का सहारे गेंद को ढील दिया एक रन के लिए इस पर लेके क्षेत्र पर। और जब जो कोशिश है वो तो गेम ही इस बार स्ट्राइक पर नहीं, नॉन स्ट्राइक का साथी नजर आ रहे हैं साइड के नीचे। मेरा है আৰু 4টা সিক্সাৰ অমৰ কাৰণে জোৰকে হাত চাপৰি। আৰু ইয়াৰ পিছতে এখনি শুভেচ্ছা পত্ৰ কৃতজ্ঞতা পত্ৰ আগবঢ়াবৰ কাৰণে গোলাঘাটৰ অধিনায়ক আছে, অধিনায়কক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু কৃতজ্ঞতা পত্ৰ আগবঢ়াই দিব নিতুল গগৈ, যোৰহাট জিলা শাখাৰ জিলা অধিনায়ক। সকলোৱে জোৰকে এটা হাত। ৰাইজ, এয়া আমি খেলি এতিয়া বৰ্তমান আহিছোঁ খিচিৰি খাবলৈ। আৰু এয়া চিৰিজ আমি খিচিৰি খাবলৈ আহিছোঁ, দেখিছে। এয়াই গোলাঘাট জিলা শাখাৰ নামঘৰ, আমাৰ গোলাঘাট জিলা শাখাৰ যি মেইন নামঘৰ। এয়াই ৰাইজ আমাৰ অধীনত বৰ্তমান খাব লৈছোঁ খিচিৰি। এয়া চব চবে খিচিৰি খোৱাত ব্যস্ত। এয়া এতিয়া খিচিৰি খাম আৰু আকৌ খেলিমগৈ। আৰু এয়া চব খিচিৰি খোৱাত লাগিছে আমাৰ গোটেই খেলুৱৈসকলে। এয়া আমাৰ টিম মেনেজাৰ বুধেন শইকীয়া, লাল ক'লে গ'ল লাল। আৰু এইফালেও দেখিব পাইছে, এইফালেও খাই আছে ল'ৰাসকলে খিচিৰি। এয়াই নামঘৰ ভাগ, এয়া ময়ূৰপুখী। আৰু আমাৰ ই খিচিৰি নাখায় বোলে। তই খিচিৰি কেলৈ নাখাওঁ কৈ দে আকৌ। হা অঁ, ই পৰঠা খালে বোলে অলপ গেছ হৈ আছে, সেইকাৰণে খিচিৰি নাখায়। আৰু মোলৈও বাঢ়ি থৈছে। এতিয়া আমি খিচিৰি খাম ৰাইজ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে।